হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মোৰ ভাইটিটো বিয়া যিহেতু ভাবিলোঁ আপোনালোকক অকণমান পেণ্ডেলটোকে ডেকোৰেশ্যনবিলাক দেখুৱাওঁ। এতিয়া মই দুৱাৰমুখত ৰখি আছোঁ, এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকে চাই থাকক মোৰ এই বিশেষ আজি চকলং ভিডিঅ'টো। এতিয়া বলক অকণমান ভিতৰৰ ফালেও চোৱা যাওক। বাহিৰৰ পৰা বহুত চালোঁ, এইফালে মানুহ বহিয়ে আছে, অকণমান লাজ লাগে ন। এতিয়া এইটো ছাইডত মানুহ আহি বহি প্ৰথম মানে যিসকলে নোখোৱাকৈ থাকিব মানে, আৰু এইফালে খাই আহি মানুহখিনি বহাৰ ব্যৱস্থা কৰিছে। এইটো ওপৰৰ ডেকোৰেশ্যনটো। এইফালে মইনাকেইটাই খেলি আছে, আৰু এইফালে এয়া দিলে এচাত ল'ৰা ছোৱালী এইটো থাকিবই, আৰু অকণমান ইহঁতকো উঠাই দিছোঁ। তাৰপিছত এইফালে যাওঁ বলক, অকণমান খোৱা বোৱাবিলাকো চাই আহোঁ। এইফালে ভাইটিটোৰ লগৰ ল'ৰাবিলাকো আছে, আৰু এইফালে খোৱা ব্যৱস্থা কৰিছে। এতিয়া আমি জোৰ মাৰি ওলাইছোঁ, আৰু মই যেতিয়া এনেকৈ গাড়ীত বহিবলৈ ওলাইছোঁ সেইকাৰণে বেলেগে কৰিলে ভিডিঅ'টো। আমি আহি আছোঁ, জোৰোণ দিবলৈ যাওঁ, আৰু এয়া আদৰিলে, আৰু এয়া জোৰোণৰ পৰ্ব। বিশেষকৈ ভিডিঅ' কৰিব নাই পৰা, কাৰণ মানে অকণমান দিগদাৰ হৈছে, কাৰণ মই ইয়াত একে লাগিয়ে থাকিবলগীয়া হৈছে সেইকাৰণে। আৰু এয়া হৈছে আমাৰ বৰ ধুনীয়া কইনা। জোৰোণ দি হ'ল, আৰু এতিয়া ঘৰলৈ আহিলোঁ। এয়া সখী আদৰিছে। ভিডিঅ' যিহেতু কৰিব নোৱাৰিলোঁ সেইকাৰণে ফটোকে আপলোড কৰি দিছোঁ, আৰু ফটোকে চাওক আপোনালোকে। সখী আদৰিছে, আৰু এয়া সখীৰ গিফ্ট, যিহেতু ৰাতি পিন্ধি যাব লাগিব। আৰু এয়া পানী তুলিবলৈ দৰাৰ মা, আৰু এয়া ভণ্টিজনীয়ে দুণৰীলৈ পানী তুলিবলৈ গৈছে, গা ধুৱাব লাগিব যিহেতু। এয়া মই ভাইটিটোক নোৱাই আছোঁ, আৰু গা ধোৱা অকণমান ভিডিঅ' কৰিছিলোঁ। মই কৰি থাকোঁতেই সৰু ল'ৰা এটাক দি দিছিলোঁ, তাকে যিখন পাৰিছে। আৰু এয়া মোৰ নাম ধৰি গান জুৰি আছে, বিয়ানাম। এয়া মই নোৱাই আছোঁ। আৰু এতিয়া নোৱাই ধোৱাই হৈ গ'ল, এতিয়া দৰা উলিয়াই আছে, কাপোৰ পিন্ধি হৈ গ'ল। এয়া কমপ্লিট, আৰু এয়া আমি কইনা আনিবলৈ ওলাইছোঁ। কইনা গাড়ী ৰেডি, এয়া ৰাস্তাত মানে লগত যিহেতু ময়ো গৈছিলোঁ সেইকাৰণে ভিডিঅ'টো কৰি থলোঁ অকণমানকৈ হ'লেও। এয়া আমি এতিয়া কইনা আনিবলৈ গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো কৰিব পৰা নাই। আমি দৰাৰ লগত 15খন গাড়ী গৈছিলোঁ, কিন্তু সেইখিনি দেখুৱাব পৰা হ'লে আৰু ভাল আছিলে। সেইখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই দৰাৰ লগত আছিলোঁ, আৰু এয়া বাইক লৈ সকলো গৈ আছে। সেইখিনিও আমাৰ লগৰে দৰা লগত যোৱা। আৰু এয়া দৰা বাটতে আগুচিছে। এই প্ৰশ্ন কৰা এটা নিয়ম আছে, যিহেতু বাটতে আগুচিলে। এতিয়া কি হয় নাজানো, আৰু কিবা দলং ভাগিলে বুলি কথাটো প্ৰশ্ন কৰিছে বোলে, কি উত্তৰ দিয়ে। আৰু ইয়াতে আধা ঘণ্টামান হৈ গ'ল। এয়া আমি কইনা ঘৰ আহি পালোহি। বাহিৰত ঢোলৰ মাত, কিন্তু গাড়ী খিৰিকী চব বন্ধ কৰি থোৱা আছিলে, যিহেতু শব্দখিনি শুনা পোৱা নগ'ল ইমানকৈ। হ'লেও অলপকৈ শুনা হৈছে, কাৰণ দৰা হেনো চেহেৰা চাব নোৱাৰে, মানে নেপায় বুলি কয়, সেইকাৰণে খিৰিকীবিলাক মাৰি দিয়া হৈছিলে।
আৰু ইয়াৰ পিছত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মই দৰাৰ লগতে আছিলোঁ আৰু কামো বহুত থাকে। দৰা গৈ যেতিয়া পাইগৈ আদৰেৰে সেইকণ সময় দৰা ভিতৰলৈ সোমাই গৈছে কইনা ঘৰ পালেগৈ। এতিয়া আশীৰ্বাদ লয় ন, কইনা উলিয়াইও দিলে। অকণমান ভিডিঅ' এটা কৰি থৈছিলোঁ। এতিয়া কইনা লৈ উভতিলোঁ। ভিডিঅ'বিলাক সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ মই দৰাৰ লগত একেৰাহে লাগি থাকিবলগীয়া হৈছিলে, সেইকাৰণে ভিডিঅ'বিলাক কৰিবই নোৱাৰিলোঁ একেবাৰে। কইনা উলিয়াই দিয়া সময়ত আপোনালোকে জানে কিমান হুলস্থুল, আৰু সেইটো পৰিৱেশত ভিডিঅ' কৰা সম্ভৱেই নাছিলে। সেইকাৰণে ৰাস্তাটোকে আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ। আৰু এইফালে আমাৰ দৰাৰ পুৰণা গান নুশুনে, সেইকাৰণে দৰাক কৈছে যে নতুন গান লগাওক। আজি যুগৰ দৰা হয়, সেইকাৰণে পুৰণা গান নুশুনে। এতিয়া আমাৰ চকলং আৰম্ভ হৈছে। আমি যিহেতু ফুৰালুং মানুহ, তেতিয়া চকলং কৰাটো আমাৰ নিয়ম, সেইকাৰণে চকলং আৰম্ভ হ'ল। দৰা কইনা আনি কাপোৰ সলাই চকলঙত বহালেহি। বৰষুণ, ইমানেই বৰষুণ, মানে শব্দ শুনিবই আপোনালোকে। কইনা আনি পোৱাৰ পিছতে ইমানেই বৰষুণ, মানে থাকিবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছিলে। আৰু কইনাই মালা পিন্ধাইছে। ভিডিঅ'কেইটা কৰিব নোৱাৰিলোঁ। আৰু হেংদাং দিয়া পৰ্ব, আৰু ভৰি ধৰি আশীৰ্বাদ লয় দৰাজনৰ কইনাজনীয়ে। আৰু কন্যাদান কৰিছে কইনা ভায়েকে। সম্পূৰ্ণ হৈ গ'ল। এতিয়া আশীৰ্বাদ লৈছে। বহুত কষ্টৰে ভিডিঅ'বোৰ বনাওঁ। ধন্যবাদ সকলোকে চোৱাৰ